Hello guys and welcome back to my YouTube channel. আৰু আজি মাইনা বাইদেউ আৰু মই যাব ওলাইছোঁ কিন্তু কোনাত কিবা খাব কাৰণে যিহেতু আজি বৰষুণৰ বতৰ মানে বৰষুণ দিছে হা দিওঁতে ভাবিলোঁ কি মানে আজি জমা যাৱাটো মানে নহ'ব তাৰপিছত আৰু ভাবিলোঁ কি যিহেতু বৰষুণটো কমছে অলপমান তাৰপিছত আকৌ মানে যোৱাটো ষ্টাৰ্ট কৰি দিলোঁ আৰু এতিয়া আমি যাই আছোঁ আৰু কিবা কি খাওঁ চাই কিবা খাব দেখাম বাৰু তো ভিডিঅ'টো চাই কিবা শেষ হ'লে আমাৰ ধুনীয়া পৰিৱেশৰ মাজেৰে আমি যাই আছোঁ আমি দিওঁ যাওঁৱে এনেকৈ প্ৰায় খাব ইচ্ছা গ'লে কিবা যিহেতু বেছি দূৰ নহয় যাই থাকোঁ আৰু আমি যাই আছোঁ গাইজ ইমান চাওকচোন কি ধুনীয়া এটা পৰিৱেশ ইমান বৰষুণৰ বতৰ চ' ইয়াত বনজুই লাগিছে আৰু এনেকৈ আমি যাওঁ আৰু আমি মাজে মাজে এনেকৈ খাব মানে যাই থাকোঁ আৰু আমি পাই গ'লোঁ হাৱে নেশ্যনেল হাৱে আৰু এতিয়া আমি এইফালে যাই সেইফালে আমি যাম চাওকচোন গাইজ আৰু চাওকচোন গাইজ এই গছজোপাত কি ভাল লাগিছে ইমান ধুনীয়া কিবা নাম নাজানো বাৰু কিন্তু মানে ফুলজোপা মানে খুব ভাল লাগিছে আৰু গাইজ ফাইনেলি আমি পাই গ'লোঁ কেন্দুকোনা আৰু দেখিছেনে কিমান ভিৰ লাগি থাকে গধূলি টাইমত খুব মানে ভিৰ লাগি থাকে এতিয়া আমি যাই আছোঁ ফাষ্টফুড দোকানখনক লাগি মানে অলপ পিছত যাম ইয়াত মানে বহুত মানুহ আছে চ' ভিডিঅ' কৰাৰ অলপ প্ৰব্লেম হয় লাজ লাগি অলপমান বাকী বাই লাজ নহয় আৰু পাই গ'লোঁ দোকানখন ফাষ্টফুডত তো দেখাই আছোঁ আপোনালোকক আহিলোঁ আমি ৰেষ্টুৰেণ্টখনত আৰু খুব ভাল লাগে মোৰ ৰেষ্টুৰেণ্টত খাব পাৰে ভাল লাগে আৰু মানে কিবা কিবি অৰ্ডাৰ দিলোঁ এতিয়া ৰখি আছোঁ আৰু অৰ্ডাৰটো আহালৈকে তাৰপিছত আমি লৈ পেলাই ইয়াত আমি নাখাওঁ মানে ঘৰত লৈ যাম ইয়াত মানে অলপ ভিৰ হয় চ' ইয়াত খাব ইচ্ছা নাই যিহেতু মানে বৰষুণ দি আছে আৰু যদি ডাঙৰকৈ বৰষুণ দিয়াৰ প্ৰব্লেম হ'ব চ' আমি অলপ পিছত আমি যাম ঘৰত আৰু ঘৰত যাব লাগে মানে খাম আৰু ত' ভিডিঅ'টো চাই থাকিব এতিয়া লৈ ল'লোঁ আজি আমি ঘৰত যাব ওলাইছোঁ মানে বৰষুণ দিছে চ' অলপমান জলদি যাই লওঁ ঘৰত দেখাই আছোঁ কি ল'লোঁ আৰু গাইছ এতিয়া বৰষুণ দি আছোঁ ইয়াতে অলপ টাইম ৰখিব লগা হ'ল সেয়ে আৰু অলপ টাইম বৰষুণটো কমিছে আকৌ আমি যাম ঘৰত আমি এতিয়া ঘৰত যাই আছোঁ বৰষুণটো কমিলে অলপমান সেইকাৰণে মাইনা বাইদেউ আৰু মই ভাবিলোঁ কি যে এতিয়া যোৱাই ভাল সেইকাৰণে আমি এতিয়া যাওঁ আৰু গাইছ এয়া দেখিছেনে ৰাতি ভিউ অলপমান আটা বাঢ়ি যাব পাৰি ইয়াত একো কথা নাই ভাল লাগে মোৰ ৰাতি ঘূৰি এই আৰু মজা দে আকাশখন চাইছেনে গাইছ কি ভাল লগা হৈছে বৰষুণৰ কাৰণে আৰু এনেকৈ আহি এইটো আমাৰ গাঁৱৰ ৰাস্তা পাই গ'লোঁ এতিয়া আমি ঘৰ পাম আৰু নতুন বজাৰ এইখিনি মানে নতুন বজাৰ বুলি কয় আৰু এতিয়া আমি ঘৰত যাম যাই পেলাই দেখাম কি খাওঁ আমি আৰু আপোনালোককো খুৱাম তো ব'লক যাই থাকোঁ এনেকৈ আন্ধাৰে গাইছ আকাশখন চাওকচোন কি ভাল লগা হৈছে খুব ভাল লাগিছে আকাশখন আৰু এনেও মই আকাশখন চাই খুব ভাল পাওঁ মজা আৰু এয়া গাইছ বাঁহতল পালোঁ বাঁহতলটো অলপ ভয়ানক টাইপ আমাৰ কথা নাই অলপ পোহৰ চোহৰ আছে আৰু টাৰ্ণিংটো ঘূৰিয়ে এই টাৰ্ণিংটো ঘূৰিয়ে অলপমান যায় আমাৰ ঘৰটো পাম লাহে লাহে ভয় লাগি যায় মোৰ অলপ শ্লিপ খাই বুলি যিহেতু স্কুটি ন এয়া আমাৰ এয়া দেখিছে এয়া গাইছ মায়ে মূৰত কাপোৰ লৈ পেলাই ৰখি আছে ৰখি থকা নাই বাৰু এনেই ৰাস্তাত থিয় হৈ আছে আৰু গাইছ এয়া আমাৰ ঘৰটো পালোঁ আৰু ফাইনেলি গাইছ আমি খাব বহি গ'লোঁ আৰু আপোনালোকক দেখাওঁ বাৰু আজি আমি ফাষ্ট ফুডত কি আনিছোঁ তো চাওক আমি খাম আৰু আপোনালোকে চাওক আৰু মানে এইটো হৈছে চিকেন ফ্ৰাইড ৰাইচ এইটো হৈছে আপোনাৰ এগ চাওমিন আৰু ইয়াত মানে ভাগাই দিয়া হৈছে মানে মুনুৰ কাৰণে আৰু এটা ৰোল আৰু তাইক সুধিছোঁ তাই অলপমান মানে বেক চাইডত আছে জানিতো আৰু এয়া আমাৰ মাইনা বাইদেউ একদম লাগি গৈছে খোলাত তোমাৰ খাই কেনেকুৱা লাগিছে ইমান যে কষ্ট কৰি বৰষুণত গৈছোঁ কেনেকুৱা আন্ধাৰ আছে ৰ'বা অঁ কোৱা খাবৰ কাৰণে আনিছোঁ হৈছেনে এতিয়া আমি খাওঁ এতিয়া আমি খাওঁ আৰু আপোনালোকক চাফা মোৰো খালোঁ ময়ো খালোঁ মোৰো চাহ খাব মন আছিল আৰু সেই আৰু দেখিছিনে
ইমান দামৰ বস্তু এটা মাংস এসছি দেখছি না মাংস নহয় বেচন বেচন খাই মাংসয়ে নাচাকে বেচন বেচন নহয় গাইছ মাংসয়ে দেখছ না এসা বেচন কি হব বেচন বেচন নহয় মাংস খা খা মনি খা এইখিনি দিমে দিমে বাজি খা তই নাখাও মানে যে দম দি খা 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 মুনুকে হাতে কৰা ইমান পইচা দি কি আনিলো মই দেখা লে পানী ঢালছে তো না আকৌ নহয় খাব লাগবো এটা খা 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 আৰু গাইছ এতিয়া আমাৰ খোৱা লোৱা চব শেষ আৰু খাই খুব ভাল লাগিলে পেট একদম ভৰ্তি হৈ গৈছে আৰু ভাতটো আৰু নাজানো আৰু খাব নোৱাৰিম চাগে আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবতো নাপাহৰিব আৰু লাষ্টত কিবা এটা কৈ দিয়া মই এইটোৱে ক'ম তোমাৰ বৰ্তমান 83টা ছাবস্ক্ৰাইবাৰ আছে ন একাকি ভিতৰত 83 মিলিয়ন হৈ যায় তাকে আশা কৰি আছো মই মানে ৰাতি মিলিয়নৰ চেলিব্ৰেশ্যন কৰিব ইমান বাৰু জল্দি হ'ব না জল্দি নহ'লেও কথা নাই বাৰু কিন্তু যাতে এইটো এটা দিন এটা যাতে মই পাওঁ আৰু পিছলৈ এনেকুৱা আৰু হা মিলিয়নাৰ হোৱা এতিয়া সপোনটো চবৰে থাকে আৰু কি ক'লি দে আৰু গাইজ ভিডিঅ'টো ইমানেই আছিলে আৰু এইখিনি আৰু লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত তো ভিডিঅ'টো ইমানেই আছিলে তো আজিলৈ বাই বাই টাটা